লক্ষ্যজিৎ দাসৰ এটি কবিতা প্ৰেমৰ প্ৰস্তাৱ। আলিৰ কেঁকুৰিটো পাৰ হওঁতে খুন্দা লাগি সৰি পৰা টোপোলাটো হাতত তুলি দিব খুজি চকুত চকু পৰাত থমকি ৰলো। তুমি ক'লা, কি চাই আছা? মই একোকে নকলো, মাথো লাজত ৰঙা পৰি হাতত টোপোলাটো দি আঁতৰি আহিলো। ঘূৰি চাই দেখিলো তুমিচোন গলাকৈ। মনটোৱে নামানিলে, তোমাৰ নাম ঠিকনা জনাৰ হেঁপাহ জাগিল। লগ পোৱাৰ আশাত আবেলিৰ বেলিকা পাৰ কৰিব ধৰিলো কেঁকুৰিৰ চৌহদত। বন্ধুবোৰৰ ইটিকিংসুৰৰ অন্ত পেলাই ধৰা দিলাই দিনাখন। সাহস গোটাই মাত লগালো, শুনাচোন। তুমি ঘূৰি চাই প্ৰশ্ন কৰিলা, মোক মাতিছা? মই ক'লো, তোমাৰ বাহিৰে জানো অন্য কোনোবা আছে? তুমি ক'লা, কিবা ক'বা? মই সুধিলো, জোনাক ভাল পোৱা? তুমি ক'লা, আন্ধাৰ মোৰ প্ৰিয়। মই ক'লো, তোমাৰ নামত চিঙা গোলাপ পাহি তোমাৰ খোপাত গুজিব পাৰোঁনে? তুমি ক'লা, গোলাপ গছতে ভাল লাগে। মই ক'লো, সাগৰ হ'বা, মই নদী হওঁ। তুমি ক'লা, আকাশ আৰু পাতালৰ মিলন যেন হ'ব পাৰে। তুমি ক'লা, মই যাওঁ, বেয়া নাপাবা। মই ক'লো, অন্তৰত থকাজনক জানো বেয়া পাব পাৰি। ধন্যবাদ।